হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? বৰষা কিটচেন এণ্ড লাইফলৈকে আপোনালোকক বহুত স্বাগতম দেই। আজি মই অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আগতেও এবাৰ দেখাইছিলোঁ আপোনালোকক মই কলপচলাৰ সৈতে ছাগলীৰ মাংস, কিন্তু তেতিয়া মই অলপ মাংস বনাইছিলোঁ। তো আজি ভালকৈ বনাম, তো চাই থাকক। এয়া মই পিঁয়াজ, আদা, নহৰুখিনি ভালকৈ ভাজি ল'লোঁ আৰু ভজা হোৱাৰ লগ যিখিনি ছাগলীৰ মাংস আছিলে সেইখিনি ইয়াতে দি দিলোঁ। আপোনালোকে যদি ছাগলৰ মাংসৰ তেলটো আনে ন, সেইটো এক্সট্ৰাকৈ ৰাখি থৈ দিব। একেলগতে ভাজোতে দি নিদিব, নহ'লে গোটেই তেলটো গলি ছাগলীৰ মাংসটো তেল হৈ যাব। সেইবাবে এয়া মোৰ ছাগলী মাংসখিনি ভজা হৈ গ'ল, লগতে আলুটোও দি দিছিলোঁ একেলগতে। আৰু এতিয়া যিখিনি কাটি থোৱা পচলা আছিলে সেইখিনিও একেলগত দি দিলোঁ। ছাগলী মাংস ভজা আৰু আপোনালোকক দেখাই নাথাকিলোঁ, যিহেতু আপোনালোকে আগৰ ভিডিঅ'ত দেখিছেই মোৰ। এয়া কলপচলাখিনিৰ লগত ছাগলী মাংসখিনি ভালকৈ ভাজি ল'ম আৰু ভজা হোৱাৰ লগ এতিয়া মই ইয়াতে পানীখিনি এড কৰাই দিম। আপোনালোকে যি মছলা লাগে গোটেইখিনি দিয়ে দিব, ছাগলী মাংসত যিখিনি মছলা লাগে। এয়া মই পানী দি উতল আহিব দি দিলোঁ আৰু একদম উতলত যিখিনি ছাগলী মাংসৰ তেল আছিলে ন, সেইখিনিৰ ওপৰত মই দি দিছোঁ ইয়াতে। এয়া মোৰ ছাগলীৰ মাংসৰ সৈতে কলপচলা ৰেডি হৈ গ'ল। এতিয়া এইখিনি খাবৰ বাবে হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন, আৰু যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।